হেল্ল' শইকীয়া নাম্বাৰ হয় ন? হয় আচলতে জিঅ'ৰ পৰা ফোন কৰা হৈছিলে। কওকচোন যিটো নম্বৰত আপোনাক ফোন কৰা হৈছে ন, জিঅ' নম্বৰটো যে 986494, এই অ চিমটো মানে ৰিচাৰ্জটো কৰা হোৱা নাই। এনে কিবা চিমখনৰ প্ৰব্লেম পাইছে নি বাৰু? নেটৱৰ্কটো জেগাটো কোনটো বাৰু? জেগাটো এইটো লোকেশ্যনতে আছো। মানে হেৰি, এতিয়াতো এনে আপোনাৰ 5G দেখাই আছে চিষ্টেমত। চিষ্টেমত 5G পায়, কিন্তু ঘৰৰ ভিতৰত 2G নিচিনা চলে। একদম শ্ল'। একদম শ্ল'। এনেই অফিচৰ পৰা ফোন আহিছে নেকি আগতে, নে আজি প্ৰথম আহিলে? আহিছিলে, আৰু এখন জিঅ' চিম আছিলে, সেইখন অফ কৰোঁতে আহিছিলে নচলাওঁতে। ধৰক এতিয়াতো দুখন চিম থাকিলে, একমাহ ইখনত কৰিব, একমাহ ইখনত কৰিব, তেনেকে চলাই থাকিব চিমবোৰ। নাই, সেইখন এতিয়া অফে হৈ গ'ল। অফ হৈ গ'ল মানে? অফ হ'ল চাগে, ইমান দিনে চলি থকা নাই চাগে সেইখন। মানে ৰিচাৰ্জ নকৰাৰ কাৰণে হেৰি হৈ গ'ল, অ কাট খাই গ'ল অ আৰু। এতিয়া আকৌ যদি তিনিমাহ পাৰ হৈ গ'ল নি? 3 মাহ এইখনৰ? নহয় ইখনত। ইখনৰ হ'ল। 3 মাহ পাৰ হৈ গ'লে নাম্বাৰটো কাট খাই যাব আকৌ। গ'ল চাগে, কাট খালে চাগে ইমান দিনে। এইখন নকৰে নি আৰু ৰিচাৰ্জটো? এইখনত জানো কি কৰো চাওঁ, এবাৰ মাজতে কৰি চাওঁ, তাৰ পৰা যদি ভাল নহয় তেতিয়া মই এয়াৰটেল কৰি পেলাবলৈ আছে মানে সেইবাৰত। আৰু এইখন চিম মানে মোৰ বহুত ইম্পৰ্টেণ্ট চিম হয়। ইম্পৰ্টেণ্ট চিম হয়। আজিকালিলে ৰিচাৰ্জটো কৰা নহ'ব। এইকেইদিনত নোৱাৰিম কৰিব, মানে মই বেলেগ এখনত দিগদাৰ হৈ কৰিলো, আছে। মোৰ ঠিক আছে, এয়াৰটেলখনত। একো নাই। খালি মানে অফিচৰ পৰা আজিকালি নিয়ম এটা কৰি দিয়া হৈছে যে, সেইকাৰণে ফোন আহি থাকিব পাৰে। উম কাইলৈ নাহে ধৰক, আকৌ পৰহিলে বেলেগ নাম্বাৰৰ পৰা আহিব পাৰে। উম ঠিক আছে, এইটোত শেষ হ'লে আপুনি এইটোত এনেই মিনিমাম কিবা এটা কৰি চাব, 149 এটা হ'লেও। কৰি চাব লাগিব বাৰু। কৰি চাব। ঠিক পইচা আছে, নাইকিয়া হৈ গৈছে নহয় এইকেইদিন। দিগদাৰ হৈছে বুজি পাইছো। একো নাই, পইচাটো পালে কৰি দিব। খালি অফিচৰ পৰা ফোন আহি থাকিব পাৰে এদিনে এদিন। দেই আপোনালোকে সেইফালৰ পৰা ফ্ৰী ৰিচাৰ্জ নোলায় নেকি? আমাৰ ফ্ৰী ৰিচাৰ্জ নোলায় নহয়, একদম তলিতে বম্বে পৰা আহিলেহে হ'ব আৰু। এটা চেংচন কৰি দিবচোন মোলে, চলাই চাম। নাই, আমি যোৰহাটৰ পৰাহে কৰিছো। ফ্ৰী ঠিক আছে ৰিচাৰ্জত দিয়ক। কেনেবাকে ফাষ্ট হয় নেকি অলপ। নাই, এতিয়া অফাৰ চফাৰ একো নাই। অ ঠিক হ'ব আছে, একো নাই তেনেহ'লে। দিয়ক। ঠিক আছে, ধন্যবাদ।